গুড ইভিনিং নমস্কাৰ সকলোকে মোৰ অন্য এটা মিনি ভ্লগলৈ স্বাগতম জনালোঁ। আজি আমাৰ গাঁৱৰ ছানছেট দেখুৱাম বলক আপোনালোকক। আমি সৰুতে আবেলিৰ সময়ত এনেকৈ ছানছেট চাবলৈ ৰেল লাইনলৈ আহিছিলোঁ। ইয়াতে বহি আমি ৰেল আহিলে ৰেলৰ ডবাকেইটা আছে এনেকৈ বহি আছিলোঁ। এয়া জক 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 ৰেল গুচি গ'ল। আমাৰ সৰুকালৰ পৰিৱেশৰ লগত এতিয়াৰ পৰিৱেশত বহুত পাৰ্থক্য হৈছে। আগতে ইয়াতে এটাই ৰেল লাইন আছিল, এতিয়া দুটা ৰেল লাইন হ'ল। তাৰ উপৰি বিভিন্ন গছ গছনিও কটা গ'ল। তথাপিও ছানছেটৰ সময়খিনি কিবা এটা আকৰ্ষণ আছে, ভাল লাগে। সেয়ে গাঁৱৰ মানুহে সময় পালে ইয়ালৈ সকলোৱে ফুৰিবলৈ আহে। আজি আমিও আহিলোঁ আৰু ইয়াৰে কাষৰ পথাৰসমূহত গৰু ছাগলী এৰাল দিয়ে, তাৰ বাবে অলপ অসুবিধাও হয় ৰেল লাইনটো থাকিলে। বাৰু আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম।